নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম লাইন টেষ্টাৰৰ ওপৰত। আজি মই আপোনালোকক জনাম লাইন টেষ্টাৰ ব্যৱহাৰ কৰাৰ সময়ত ইউজাৰক ইলেক্ট্ৰিক শ্বক কিয় নালাগে আৰু কিমান ভল্টেজ লেভেললৈ ই চেক কৰিব পাৰে। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কথা হ'ল, ইয়াক ব্যৱহাৰ কৰোঁতে ইউজাৰক শ্বক কিয় নালাগে। তাৰ বাবে আমি জানিব লাগিব লাইন টেষ্টাৰত কি কম্পনেণ্টছ ব্যৱহাৰ হয়। যিটো বেছিক কম্পনেণ্টছ সেইটো হৈছে ৰেজিষ্টৰ। চাব, যেতিয়াই লাইন টেষ্টাৰ ফেজৰ লগত কানেক্ট কৰা হয়, সকলোতকৈ আগত যিটো ছাপ্লাই কাৰেণ্ট ৰেজিষ্টৰলৈ আহে, তাৰ পাছত এটা বাল্বলৈ আৰু তাৰ পাছত স্প্ৰিং। যেতিয়াই ছাপ্লাই ৰেজিষ্টৰে পায়, তাৰ লগে লগে ইয়াৰ কাম হৈছে তাত ফ'ল' হোৱা কাৰেণ্টক লিমিটত ৰাখি ইউজাৰক শ্বক খোৱাৰ পৰা ছেভ কৰা। যদি তাত ৰেজিষ্টৰটো নাথাকিল হয়, ছাপ্লাই কাৰেণ্ট ফ'ল' হৈ চিধা ইউজাৰৰ বডিয়েদি ফ'ল' হ'ব আৰু আপোনাৰ শ্বক লাগিব। সৰুকৈ ইয়াৰ আনচাৰ এইটো যে এই ৰেজিষ্টৰটোৱে ফ'ল' হোৱা কাৰেণ্ট লিমিট কৰি ইউজাৰক শ্বক নলগোৱা কৰি দিয়ে। কিবা কাৰণত যদি ৰেজিষ্টৰ বেয়া হৈ যায় আৰু ইউজাৰে ফেজ লাইন চেক কৰে, তেতিয়া নিশ্চয় ইউজাৰক শ্বক লাগিব। সেইবাবে আজিকালি ইণ্ডাষ্ট্ৰীত প্ৰায় কণ্টেক্টলেছ টেষ্টাৰ বেছি ব্যৱহাৰ দেখা যায়। যিকোনো কাৰণবশতঃ লাইন টেষ্টাৰৰ পৰা শ্বক যাতে নালাগে। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ইলেক্ট্ৰিচিয়ান বন্ধুসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।